এই বিটিসি অঞ্চলত আমার বিটিসি প্রধান আমার বিপিএফ দলের মুরব্বী হাগ্রামা মহিলারী দেবে গোটেই বিটিসি অঞ্চলত শিক্ষার মানদণ্ডটো যাতে উন্নত হয় বিটিসি অঞ্চলের শিক্ষার মানদণ্ড উন্নত করার কারণে ইতিমধ্যে আমার পিএমবি বডিত আলোচনা করেছে আমার যিমান MCLA সকল আছে সবক মাতি চিফ ছাৰে এটা নিৰ্দেশনা দিছে যে প্ৰত্যেকটা বিটিসি সমষ্টিত যিমান কেইখন পাৰি কৰবাত তিনিটা ঠাইত কৰবাত চাৰিটাত কৰবাত দুটাত আমাৰ ক্লাছ 10 ক্লাছ 11 আৰু ক্লাছ 12 যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমাৰ ক্লাছ 10ৰ কাৰণে জেনেৰেল মেথমেটিক্স জেনেৰেল সায়েন্স আৰু ইংলিছ আৰু ক্লাছ 12ৰো তেনেকৈ ক্লাছ 11ৰো তেনেকৈ মিলাই লৈ কোচিং ক্লাছ কৰাৰ কাৰণে নিৰ্দেশনা দিছে আৰু তাৰ ফলস্বৰূপে আজি আমি 5 নং চেৰপাং সমষ্টিত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহত আমাৰ মাজবাট অঞ্চলৰ যিমান কেইখন হাই স্কুল আছে আৰু আমাৰ ক্লাছ 11 ক্লাছ 12ৰ ষ্টুডেণ্টসকল আছে তেখেতসকলক আনি আজি আমি শুভাৰম্ভ কৰিছোঁ। আজি এই সভাত আমি মাজবাট অঞ্চলৰ যিমান বিশিষ্ট শিক্ষাবিদসকল আছে যিমান হাই স্কুলৰ বা কলেজৰ প্ৰিন্সিপাল অধ্যক্ষ আমাৰ হেডমাষ্টাৰ আছে সকলোকে আমন্ত্ৰণ জনাইছিলোঁ আৰু আজি আমি এই ক্লাছ আৰম্ভ কৰিছোঁ। আমাৰ যিসকল দূৰ দূৰণিৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যাতে যাতায়াতৰ কাৰণে আমি কিবা ব্যৱস্থা কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু ক্লাছ শেষ হোৱাৰ পিছত যাতে আমি সুন্দৰকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক ৰিফ্ৰেছমেণ্ট দিব পাৰোঁ। কেতিয়াবা আমি জুচ দিলোঁ, কেতিয়াবা কোল্ড ড্ৰিংকছ দিলোঁ, কেতিয়াবা হয়তো ৱাটাৰমেলন আপেল, কেতিয়াবা কল কণী আমি চেষ্টা ৰাখিছোঁ যাতে শিক্ষাৰ ক্ষেত্ৰখনত তেওঁলোকে যাতে কোনো পধ্যে পিছ পৰি নাথাকে আৰু তেওঁলোকে মনত যাতে কোনো ধৰণৰ ভয় ভাৱ বা অশান্তি নাথাকে আনন্দ মনে যাতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি সুন্দৰ ব্যৱস্থা কৰিছোঁ। আমি হাগ্ৰামা মহিলাৰী দেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ, গোটেই 5 নং চেৰপাংবাসীৰ সহযোগিতা বিচাৰিছোঁ আৰু চেষ্টা কৰিছোঁ যাতে শিক্ষা ব্যৱস্থাটো আমি আগতকৈ আৰু বেছি ভাল কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলে যাতে উচিত শিক্ষা পায় তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। চাওক আমাৰ মাজবাট অঞ্চলতো কেইবাখনো হাই স্কুল আছে, হায়াৰ ছেকেণ্ডেৰী আছে, জুনিয়ৰ কলেজ আছে। আমি এতিয়া আজি দ্বিতীয়টা মানে 2 নম্বৰ কোচিং চেণ্টাৰ আমি উদ্বোধন কৰিলোঁ। আমি চাই আছোঁ যে ইয়াৰ পিছত যিকেইখনত আমাৰ কাৰণে সম্ভৱপৰ হ'ব আৰু প্ৰায় ধৰি লওক আমাৰ 7খনত 700-800 ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা উপকৃত হ'ব।